ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ ঢিঙতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। যোৱা নিশা ঢিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিতু দাসৰ নেতৃত্বত চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত 24টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ লগতে আজাদৰ আলী ওৰফে গাঁওবুঢ়া নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এখন মাৰুতি বাহনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য হৈছে প্ৰায় 4 লাখ টকা বুলি আৰক্ষীয়ে জানিব দিয়ে। এই ড্ৰাগছ চক্ৰটোৰ লগত জড়িত বাকী অভিযুক্তৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি সদৰি কৰে। এই সন্দৰ্ভত ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক মাৰাথান জেৰা অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে। বুলি আমি প্ৰায় এনেকৈ খবৰ পাই থাকোঁ। তেনেকৈ মই এটা ইনফৰমেশ্যন এটা লগাই কালি আপোনাৰ ঢিং আপোনাৰ পূজাবাৰীত এখন গাড়ী আমি সেইটো ফালৰ পৰা আপোনাৰ নগাঁও অভিমুখৰ পৰা আহি থকা আমি দেখা পোৱাত গাড়ীখন আমি ৰখাব আমি চেষ্টা কৰোঁ, কিন্তু চেষ্টা কৰোঁ যদি গাড়ীখন নৰখি এজন পেচেণ্টাৰ তাৰ পৰাই জাপ মাৰি অলৰেডি পলায়ন কৰে আৰু তাৰপিছত গাড়ীখন আমি খেদি আটক কৰিব সক্ষম। তাৰ গাড়ীৰ পৰা আমাৰ এজন ল'ৰা আমি লগৰ আছিল, সেই ল'ৰাজনৰ নাম হ'ল আজাদুৰ আলী, দেউতাকৰ নাম আপোনাৰ বাবৰ আলী। আমি ল'ৰাজন বিলতীয়া বুলি গম পোৱা যায়, তাক আমি বহুত সোধপোছ কৰোঁ তেখেতে কনফেছ কৰে যে গাড়ীতে আপোনাৰ কিছুমান বৃহৎ পৰিমাণৰ ড্ৰাগছ ছাছপেক্টেড ড্ৰাগছ আপোনাৰ আছে বুলি আমাক কয়। আমি গাড়ীখন তাৰপিছতে আমি গাড়ীখন চাৰ্জ কৰিব আৰম্ভ কৰোঁ। গাড়ীখন চাৰ্জ কৰি আৰম্ভ কৰাত আপোনাৰ ডিক্কি যে আছে, আপোনাৰ গাড়ীৰ ডিক্কিত আপোনাৰ চাবোন কেছ আপোনাৰ উইথ ড্ৰাগছ আপোনাৰ 24টা পোৱা যায়। তাত আপোনাৰ চাবলৈ গ'লে এইটো ৱেইট হিচাপে চাবলৈ গ'লে আপোনাৰ এপ্ৰক্স আপোনাৰ 272 আপোনাৰ মানে হৈ যায়। আপোনাৰ তাৰ মানে আপোনাৰ বজাৰ মূল্য আপোনাৰ মিনিমাম সঠিকভাৱে মই গম নাপাওঁ, তথাপিতো আপোনাৰ জনামতে আপোনাৰ প্ৰায় মানে প্ৰত্যেক আপোনাৰ এটা চাবোনৰ বাকচত আনুমানিক 15 পৰা 20লৈ আপোনাৰ পৰিমাণটো হ'ব। আৰু তেখেতক আমি কৰাত্ত কৰোঁ, তাতে এৰেষ্ট কৰি আমি সোধপোছ কৰোঁ।